আমাৰ অসমখনো কম ধুনীয়া নহয়। এয়াই এবাৰ আমি ওলাইছোঁ আপাৰ আছামৰ পিনে। বৰ্তমান যোৰহাটৰ পৰা আমি ওলাইছোঁ শিৱসাগৰৰ পিনে। আৰু শিৱসাগৰ টাউন সোমাই দেখিছোঁ নিজে ৱেল্ডিং কৰি তৈয়াৰ কৰা এনেকুৱা টেম্পোবোৰ। দেখি কিবা এটা ইউনিক লাগিলে। আৰু এয়া আমি পালোহি তলাতল ঘৰ। বৰ্তমান আহিছোঁ তলাতল ঘৰত। তলাতল ঘৰখন 7টা তলাৰ অট্টালিকা আছিল বুলি ইতিহাসত উল্লেখ কৰা আছে। ইয়াৰ ভিতৰত 3টা তলা মাটিৰ ওপৰত আৰু 4টা তলা মাটিৰ তলত নিৰ্মাণ কৰা হৈছিল। আহোম ৰজাৰ দিনতে কৰি যোৱা এই কাৰিকৰী চাই আজিও আচৰিত লাগে। ইটাৰ লগতে চূণ, মাটি আৰু অন্য প্ৰাকৃতিক সামগ্ৰী দি তৈয়াৰ কৰিছিল এই তলাতল ঘৰখন। তাৰপিছত আমি ওলাই দিলোঁ জয়সাগৰৰ পিনে, য'ত আমি লৈছিলোঁ ব'ট ৰাইড। ইয়াৰে পিছত আমি আহি পাইছোঁহি ৰংঘৰত।